আপোনাৰ কিমান মান বছৰ হৈছে? মোৰ এতিয়া মোটামুটি 10 বছৰ। যিটো নেকি এনেকুৱা গছৰ পৰা যিবিলাক পোকা খায় এইবিলাকতো আমি বাহিৰৰ পৰা দেখা পায়, কিন্তু যিটো ভিতৰৰ পৰা যিটো শিপাৰ পৰা খাই যাব সেইটোৱে মাৰি পেলায়। ইমান মানে ধুনীয়াকে ইমান কষ্ট কৰিছে, কিন্তু মানে কায়ো মানে সহায় মানে আইডিয়া দিয়া মানুহ নাছিলে। নিজৰ আইডিয়া অভিজ্ঞতা দি মানে কাম কৰিছে। ভেৰি গুড। আপোনাৰ পৰা আৰু দহজনে শিকিব পাৰিব ন এতিয়া, সেইটোৱে কথা। বন্ধুসকল ইয়াতে আহিলোঁ, ইয়াতে দাদাই আমাক কমলা খাব দিলে, কিন্তু মই বস্তু কমলাৰ কোৱালিটি যোনটো সেইটো মই দেখাব বিচাৰিছোঁ। নৰ্মেল হেল্ল' বন্ধুসকল, নমস্কাৰ। তো বন্ধুসকল আজি মানে মই আপোনালোক এটা মানে বস্তু দেখাম বুলি ভাবিছোঁ, যোনটো বস্তু মই বহুত বছৰৰ পৰা মানে বহুত আগৰ পৰা মানে চাম ইয়াতে আহিম, সেই বস্তুটো চাম, যোনটো চাই আপোনালোকে ভাল পাব। তো আজি খোজকাঢ়ি গৈ আছোঁ, আপোনালোকক দেখাম কমলা বাগান, পাহাৰৰ ওপৰত কেনেকৈ কমলা খেতি কৰা হয়, কেনেকৈ কি গোটেইখিনি দেখাম। লগতে দুজন দাদা আছে, তো দাদাৰ লগতো কথা পাতি আছোঁ। তো আমি গৈ আছোঁ এতিয়া কমলা বাগান চাবলৈ। তো চাওঁ নে কি কয় বলক। বন্ধুসকল আমি গৈ আছোঁ কমলা বাগান। তো কমলা বাগানে আমি এনেকৈ প্ৰৱেশ কৰিব লাগিব। তো আমি এতিয়া কমলা বাগানত ধুম তেতিয়া গৈ আছোঁ। এইটো কমলা বাগানৰ তাকেতো নতুন ধান তাকে আৰু গাড়ী চলাই আছে। বন্ধুসকল আহি পালো আৰু একদম যোনটো দেখুৱাৰ কাৰণে, যোনটো মই চোৱাৰ কাৰণে আহিছো। কমলা বাগানত আছো এতিয়া বৰ্তমান। পুৰা কমলা লাগি আছে। চাওঁ আহক বলক নেকি কয়। কমলা বাগান, দাদাই কমলা লৈ আছে। এইটো হ'ল আপোনাৰ কমলা বাগান। কেনেকৈ কমলা লাগি আছে দেখিছেনে? গোটেই বাউণ্ডাৰী কমলা পুৰা একদম ভৰপূৰ কমলা বাগান পুৰা। এইবোৰ ক'ত চাপ্লাই যায় তোমালোকে ক'লৈকে চাপ্লাই যায় এইবোৰ? ইয়াতে ন? ও মাই গড, দেখিলে নে কমলা বাগান? গোটেই কমলা একদম। বন্ধুসকল এয়া গোটেই কমলা বাগান, কমলা খেতি হয় ইয়াতে। যোনটো বস্তু মই বহুত দিন আহিম বুলি ভাবিছিলোঁ, আজি অহা হ'ল। তো ইয়াতে ভাস্কৰ দা আছে, তো দাদাৰ লগত আহিছোঁ একচুৱেলি। তো ভাস্কৰ দাৰ লগত কথা পাতিম। ভাস্কৰ দা, কেনেকুৱা লাগিল আজি আপোনাৰ আহি? ভাল লাগিছে ন? তাকেতো দেখাই নাই সেইটোৱেতো। আপুনি কিমান আপুনি আহি থাকে নে ইয়াতে? আহি থাকে। তো একচুৱেলি আজি আপোনাৰ মেইন অহাৰ কাৰণ কমলা বাগানটো সেইটোৱেতো। সেয়া হ'ল আমাৰ কমলা বাগান বন্ধুসকল, ইমান ধুনীয়া। মইতো দেখা নাই, মোৰ আজি প্ৰথমবাৰ কমলা কেনেকৈ লাগে কি লাগে মই আজি প্ৰথম দেখা পালোঁ। তো বন্ধুসকল, তো এতিয়া বৰ্তমান মোৰ ওচৰত দাদা আছে, এইটো বাগানৰ অনাৰ। তো তেখেতক মই কিছুমান কথা সুধিম দেই, আমাৰো জানিব ভাল লাগে বা মোৰো জানিব ভাল লাগে বা আপোনালোকৰো জানি ভাল লাগে। তো কমলাটো কেনেকৈ, কোনটো ছিজনত কেনেকৈ কি কৰে। তো দাদাৰ লগত থুলমূলকৈ অলপ কথা পাতি আছোঁ, আৰু দাদাও বহুত ভাগৰে যুগৰে আহিছে। দাদা নমস্কাৰ। দাদা আপোনাৰ এইটো কেতিয়াৰ পৰা কেতিয়া ষ্টাৰ্ট কৰে কমলা বাগানৰ খেতিটো? আমাৰ এতিয়া ফলটো আমি হেৰিৰ পৰা পাওঁ, অক্টোবৰৰ পৰা আমি অলপ বিক্ৰী কৰা আৰম্ভ কৰোঁ। হয়। অক্টোবৰৰ পৰা বোলে হেৰি কালী পূজাৰ পিছৰ পৰা আমি বিক্ৰী কৰা আৰম্ভ কৰোঁ। আচ্ছা, প্ৰত্যেক বছৰ এনেকুৱাই হয় আপোনাৰ? হয়, প্ৰত্যেক বছৰ এনেকুৱা। তো একচুৱেলি মই বহুত আগৰ পৰা চাই আছোঁ, কিন্তু আহিম বুলি আজি অত বছৰ পিছত আজি আহিলোঁ। তো মানে ডাউন মানে কমলা খেতিৰ কাৰণে ডাউন লাগিব মাটিটো, তাৰমানে অলপ পাহাৰ এঢলীয়া মাটি লাগে, এঢলীয়া মাটি লাগে তাৰমানে। আৰু কি বুলি কয়, এইটো কমলা আপোনালোকে ইয়াতে ৰাখে নে বাহিৰতো চাপ্লাই কৰে? নাই, মই ঘৰতে ঘৰৰ পৰা বিক্ৰী হয়। কিছুমান অলপ দোকানত লৈ যায় ন? আৰু মানে তলত যায় নে গুৱাহাটী তেনেকুৱা? গুৱাহাটীত নিয়া নাই মানে এইবাৰ মই কিছুমান অলপ লৈ দিছোঁ। চাইডত থকা যিবিলাক কুকুৰাই খায়, লোকচান কৰে, ছিঙি কিনে আমি বেপাৰীক দিছোঁ। আচ্ছা।
দিয়ক দাদা, আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল, ধন্যবাদ। আৰু এনেকে খেতি কৰি যাওক আৰু ধুনীয়া, আৰু ইমান মানে ধুনীয়াকে যে ইমান কষ্ট কৰিছো, কিন্তু মানে কায়ো মানে সহায় মানে আইডিয়া দিয়া মানুহ নাছিলে। আচ্ছা, মোৰ নিজৰ আইডিয়া অভিজ্ঞতা দি মানে কাম ভেৰি গুড। আপোনাৰ পৰা আৰু 10জনে শিকিব পাৰিব ন এতিয়া, সেইটোৱে কথা। তো আপুনি ইমানখিনি কৰিছে, বহুত ভাল লাগিলে দাদা, থেংক ইউ ছ' মাচ। আকৌ আহি থাকিম কিন্তু দেই। আপোনাৰ কিমান মান বছৰ হৈছে? মোৰ এতিয়া মোটামুটি 10 বছৰ হ'ল। হ'ল আপোনাৰ ইয়াতে খেতি কৰা কমলাটো? এতিয়া মোটামুটি 10 বছৰ হৈছে। 10 বছৰ গছ কেইডাল আৰু বয়স 10 বছৰ হৈছে। 10 বছৰৰ ভিতৰত 3 বছৰ হ'ল মই ফল পোৱা। আচ্ছা, 3 বছৰৰ পিছত আপুনি ফলটো পাইছে। মোটামুটি 7 বছৰৰ পিছৰ পৰা 7 বছৰ মানে ৰখিব লগা হৈছে। এতিয়া কমলাৰ আয়ুসটো কিমান? কমলা আয়ুস আপোনাৰ এতিয়া আমি য'ত নেকি আগত পুৰণি বাগান আছে, তাত দেখা পোৱা হিচাপততো 30-35 বছৰ। তেনেহ'লে আপুনি আৰু কিন্তু ফলটো সৰু হৈ যায়, ৰসটো কমি যায়, প্ৰডাক্টটো কমি যায় আৰু ৰসটো কমি যায়। কিন্তু মোৰ এতিয়া নতুন হৈ আছে না, পুৰা ৰসটো মানে হেৰি আছে। যোৱা বছৰ মই যিটো আমি হেৰি 10টাকে 8টাকে 7টাকে দিম কমলা চাইজ লৈ এটকলা কমলাত আমি 100 টকাকে ল'ম। সেই কমলা যোৱা বছৰ মই জুখি চাইছিলোঁ ঢাকলাত 1 কেজি 300 গ্ৰাম 350 গ্ৰাম আছিলে। কিন্তু এইবাৰ এইটো যিটো টকলা মই বনাইছোঁ 100 টকা টকলাত, তাতে 1 কেজি 600 গ্ৰাম অলপ বেছিহে আছে। নাই, এতিয়া প্ৰডাক্টটোৰ হেৰিটো বাঢ়ি যাব, তাৰপিছত লাহেকে বাঢ়ি আকৌ লাহে কমি যাব। কাৰণ মই যোৱাবাৰ মানে এই গাঁত খুন্দি হেৰি কৰিছোঁ যে, তাত মানে গোবৰ দিছে। আৰু য'ত নেকি গাঁত খুন্দিব সময় অকলে মানুহ না, সময় নাপাওঁ, তাত হ'লে মানে এই শুকান গোবৰ না, দিব লাগে, ছিটাই দিছোঁ। এনেই কেমিকেল বা ঔষধ জাতীয় কিবা নাই, একো নাই। এই খালি অকল চূণটো আৰু গোবৰটো আমাৰ হয়। বাৰিষাত আমি 3 মাহ চাব লগা হয়, কাৰণ অৰ্গেনিক হিচাপে কৰে আৰু অকল গোবৰ এইবিলাক না, মানে যিটো নেকি এনেকুৱা গছৰ পৰা যিবিলাক পোকা খায়, এইবিলাকতো আমি বাহিৰৰ পৰা দেখা পায়, কিন্তু যিটো ভিতৰৰ পৰা যিটো শিপাৰ পৰা খাই যাব সেইটোৱে মাৰি পেলায়, এই গছডাল মাৰি পেলালে। আচ্ছা, এইটোৰ কাৰণে কি কৰে আপুনি? হ'ল শিপাৰ পৰা খাইছো। ইয়াকতো উপায় নাই আৰু উপায় নাই, ই শেষ, ই গেল। সেইকাৰণে কমলাবোৰো টিকলা হৈছে। সেইটো কাৰণে এইবিলাক যিবিলাক সৰু পুলি লগাই দিছে না, নতুনকে পেলাই দিছো। আচ্ছা, এতিয়া কথা এটা কওঁ, যদি কোনোবাই যদি আপোনাৰ পৰা কমলা যদি সৰহকে ল'ব বিচাৰে, আপুনি দিবনে? বেছিকে যদি কোনোবা ল'ব বিচাৰে আপুনি দিবনে? এনেকে চিষ্টেমটো এতিয়া ঘৰৰ মানুহৰ লগত আলোচনা কৰিব লাগিব। আচ্ছা, ঘৰৰ মানুহ খাওঁ। অ'কে, আমি যিহেতুকে এতিয়া টকলা হিচাপতে বিক্ৰী কৰোঁ, হিচাপে যিটো নিজাকে আৰু মানে ডাইৰেক্ট বিক্ৰী আৰু মানে বেছিকে পোৱা যায়। এইবাৰ আহিছিলে বাগান হিচাপে লোৱা মানুহ, বাগান হিচাপত এতিয়া আমি দিম কেনেকুৱা হয়, এন্তে চিঙাত বা কেনেকুৱা বা চিঙিব আৰু নেক্সট বছৰ মোৰ মানে নেক্সট বছৰ মানে আপোনাৰ হাতটো বেয়া লাগিলে এইটো গছ মৰি যাব। আপুনি ইমান ধুনীয়াকে সজাইছে এইটো, আপুনি এডাল গছ মৰম কৰে, মইতো মৰম নকৰিম। সেইটোৱে বুজি পাইছে, মইতো কমলাহে ছিঙিম, গছৰ লগত মোৰ কি মতলব? পইচা দিছো আৰু খালি কমলা ছিঙিবহে লাগে। আপুনিহে গম পাব যে এইডাল গছ যে এয়া হৈছে, আপোনাৰ কিমান দুখ লাগি আছে। বহুত বঢ়িয়া লাগিছে দেই। বন্ধুসকল, ইয়াতে আহিলোঁ, ইয়াতে দাদাই আমাক কমলা খাব দিলে, কিন্তু মই বস্তু কমলাৰ কোৱালিটি যোনটো সেইটো মই দেখাব বিচাৰিছোঁ। এইটো নৰ্মেল কমলা খোলোতে মেলোতে অলপ আপোনাৰ কষ্ট হয় ন, এইটো কমলাটো এটা জাষ্ট অপেন কৰিব দেই দাদাই, আপুনি অপেন কৰাটো চাব, ইমান ধুনীয়াকৈ এইটো অপেন হৈ যায়। এইটো চাওক, দেখিছে, একদম ফ্ৰেছলি একদম, আৰু মানে বহুত জুচি। মইতো খাইছোঁ, মানে মোৰতো খাই কেনে বহুতে ভাল লাগিলে, কিন্তু বাট মই এটা বস্তু আপোনালোকক দেখুৱাৰ কাৰণে এইটো জাষ্ট কৰিছোঁ। এইটো চাওক না, কমলাটো ইমান ধুনীয়া একদম মানে, আৰু পুৰা ৰিফ্ৰেছ আৰু গোটেই পুৰা জুচি হয়, তাৰমানে পুৰা জুচি। মোৰ মুখৰ পৰা এতিয়া পানী ওলাই আছে তাৰমানে। বন্ধুসকল, ভিডিঅ'টো ইমানখিনি আছিলে। কেনেকুৱা লাগিলে আপোনাৰ কমলা বাগান যদি ভাল লাগে ন, লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নেক্সট ভিডিঅ'ত। কিপ ৱাচিং, টাটা।